বন্ধুসকল আপোনালোকক জোহাৰ আৰু নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকৰ মুৰ্গীৰ বেমাৰ হৈ আছে নেকি? আৰু আপোনালোকৰ মুৰ্গীৰ যে বেমাৰ হৈছে আপোনালোকে কেনেকৈ গম পাব? গতিকে তাৰ কাৰণে আপোনালোকে মুৰ্গীবিলাকক কি কৰিব লাগিব, মাজে সময়ে সেইকাৰণে অবজাৰ্ভ কৰিব লাগে, চাব লাগে কাৰ কি হৈ আছে, তেতিয়াহে আপোনালোকে গম পাব। গতিকে যেতিয়া অবজাৰ্ভ কৰিব তেতিয়া গম পাব। যদি বেমাৰ লাগিছে তেতিয়া আপোনালোকে চিমটমছবিলাক, লক্ষণবিলাক আপোনালোকে গম পাব, দেখা পাব যে তেওঁলোকৰ কি হৈ আছে। হাগা বেমাৰ, হাগা হৈ আছে, পাইনা হাগি আছে, বগা এইটো এটা চিমটম। তাৰপিছত তেওঁলোকে টোপনি মাৰি আছে, মানে মাথাটো তলমুৱা কৰি চকু বন্ধ কৰি টোপনি মাৰি থাকে। মানে তেওঁলোকে কি কৰে, মাথাটো তলমুৱা কৰি চকু বন্ধ কৰি তেওঁলোকে টোপনি মাৰি থাকে, এইটো কয় টোপনি মৰা বেমাৰ। তাৰপিছত গলত শব্দ হয়, উশাহ নিশাহ ল'ব নোৱাৰে, আৰু মুখটো খুলি থাকিব, খুলিব আৰু বন্ধ কৰিব, মুখটো খুলিব আৰু বন্ধ কৰিব, এনেকৈ খুলি থাকিব, বন্ধ কৰি থাকিব এনেকৈ। আৰু দানাবিলাক খাব নোখোজে, দানাবিলাক নাখায়। এইবিলাক কেইটামান হৈছে লক্ষণ। গতিকে এইবিলাক আপোনালোকে অবজাৰ্ভ কৰিলেহে আপোনালোকৰ যদি মুৰ্গী আছে আপোনালোকে অবজাৰ্ভ কৰিব, তেতিয়া আপোনালোকে গম পাব যে মুৰ্গীবিলাকৰ বেমাৰ হৈ আছে। আৰু তেতিয়া ইমিডিয়েট তেওঁলোকক ফিড কৰক আৰু ট্ৰিটমেণ্ট দিয়ক। যিবিলাক মুৰ্গী ভাল, সেই ভাল মুৰ্গীবিলাকৰ লগত যদি থাকে, আপোনালোকে যদি এই লক্ষণবিলাক গম পায়ো যদি আপোনালোকে চাইড নকৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ যিবিলাক ভাল মুৰ্গী থাকিব গোটেইবিলাক চেছ হৈ যাব মৰি। গতিকে এনেকুৱা লক্ষণ, এনেকুৱা চিমটমছ যদি আপোনালোকে দেখা পাইছে, তেতিয়াহ'লে তেওঁলোকে ইমিডিয়েট আপোনাৰ ফাৰ্মৰ পৰা চাইড কৰক, চাইডত লৈ যাওক, বেলেগ এটা জেগাত ৰাখক, ঠাইত ৰাখক আৰু তেওঁলোকক ট্ৰিটমেণ্ট দিয়ক। মোৰো ফাৰ্মৰ কেইটামান মুৰ্গীৰ এনেকুৱা বেমাৰ হৈছিল। হাগা বেমাৰ হৈছিল, পাইনা বগা হাগি আছিল। তাৰপিছত গলত শব্দ হৈ আছিল, উশাহ নিশাহ ল'ব নোৱাৰে, চৰ্দি কাহ। তাৰপিছত এই মুখটো খুলি থাকে আৰু বন্ধ কৰে, খুলি থাকে বন্ধ কৰে, দানা চানা খাব নোখোজে। এনেকুৱা লক্ষণ মই দেখা পাইছিলোঁ, চিমটমছ দেখা পাইছিলোঁ। তাৰপিছত তেওঁলোকক ইমিডিয়েট মই চাইড কৰিলোঁ, বেলেগ এটা ঠাইলৈ লৈ গ'লোঁ আৰু তাত মই ট্ৰিটমেণ্ট কৰি মই তেওঁলোকক ভাল কৰিলোঁ। আৰু তেওঁলোকক ট্ৰিটমেণ্ট কৰাৰ কাৰণে, চিকিৎসা কৰাৰ কাৰণে মই এইটো ঔষধ ব্যৱহাৰ কৰিছিলোঁ। এইটো হৈছে লিগজেন পাউডাৰ, এণ্টিবায়'টিক হয় লিগজেন পাউডাৰ। আৰু এইটো খুবেই ভাল। মই 5 মাহ ধৰি, যেতিয়াৰ পৰা মই মুৰ্গী ফাৰ্মৰ লগত জড়িত হ'লোঁ, বা যেতিয়াৰ পৰা মই মুৰ্গী ফাৰ্ম ষ্টাৰ্ট কৰিলোঁ, তেতিয়াৰ পৰাই মই এইটো ব্যৱহাৰ কৰি আহিছোঁ। আৰু ৰিজাল্টবিলাক খুবেই ভাল। মোৰ যিমানকেইটা মুৰ্গীৰ বেমাৰ হৈছিলে তেওঁলোকক চাইড কৰি মই ট্ৰিটমেণ্ট দিলোঁ, আৰু বেমাৰ লগা মুৰ্গীবিলাককো মই ট্ৰিটমেণ্ট দি পেলাই এইটো ঔষধ ব্যৱহাৰ কৰি, এইটো মেডিচিন লিগজেন পাউডাৰ ব্যৱহাৰ কৰি মই তেওঁলোকক ভাল কৰিলোঁ। আৰু এতিয়া কোনো ধৰণৰ বেমাৰ নাই, চব ঠিক ঠাক আছে। আৰু এইটো ঔষধ আপোনালোকে মাজে সময়ে ব্যৱহাৰ কৰিব পাৰিব। আৰু এইটো মই সপ্তাহত 1 দিন 2 দিনকৈ মই মুৰ্গীবিলাকক খুৱাই থাকোঁ। আৰু আপোনালোকেও যদিও বেমাৰ হোৱা নাই, আপোনালোকে এইটো খুওৱা ষ্টাৰ্ট কৰক। আপোনালোকে এইটো বিচাৰক, লিগজেন পাউডাৰ এণ্টিবায়'টিক কিনি আনক আৰু মুৰ্গীবিলাকক খুৱাই থাকক। ইমান ক্লিয়াৰকৈ অহা নাই, গতিকে এইটো মই ইয়াৰ নামটো আৰু মই ক'ৰ পৰা আনিছিলোঁ সেইটো মই তলত ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চাই ল'ব। আৰু এই মেডিচিনটো খুৱাবৰ কাৰণে আপোনালোকে 10 ml চিৰিঞ্জ এটা ল'ব, 10 ml পানী ল'ব, কুহুমীয়া পানী, আৰু সৰু চামুচত আধা চামুচ এই লিগজেন পাউডাৰটো ল'ব। তাৰপিছত এই দুটা পানী আৰু এই আধা চামুচ লিগজেন পাউডাৰ আপোনালোকে মিক্স কৰি যিবিলাক মুৰ্গীৰ বেমাৰ হৈ আছে মাত্ৰ সিহঁতকে খুৱাব। 5 ml খুৱাব, এটা মুৰ্গীক 5 ml বনাই খুৱাব। 10 ml মেডিচিন বনালে 5 ml দুটা মুৰ্গী খাব পাৰিব।
কিন্তু ইমান পৰিমাণৰ খোৱালে মুৰ্গীবিলাকৰ বয়স 3.5 মাহ বা 4 মাহৰ ওপৰত হ'ব লাগিব। দিনত 2 টাইমকৈ 5 ml 5 mlকৈ এটা মুৰ্গীক 5 ml ৰাতিপুৱা আৰু সন্ধিয়া 5 ml 10 ml যাব, এনেকৈ দিনত 2 বাৰকৈ 4-5 দিন খুৱাই থাকিব। আৰু বেমাৰ নলগা মুৰ্গীবিলাকক কমকৈ খুৱাব। 1 লিটাৰ পানীত আধা চামুচমান লিগজিন পাউডাৰ দিব আৰু খুৱাব। অকল মেডিচিনে নহয়, তেওঁলোকক দানাও খুৱাব লাগিব। বেমাৰ হ'লে তেওঁলোকে দানা খাব নোখোজে, জবৰদস্তি কৰি নিজৰ হাতেদি তেওঁলোকক দানা খুৱাব, তেতিয়াহে তেওঁলোকে এনাৰ্জি পাব। আৰু এনেকৈ যদি আপোনালোকে টাইমত ঔষধ পাতিবিলাক খুৱাই থাকে আৰু দানাবিলাক যদি খাব নোখোজে, তথাপিও আপোনালোকে জোৰ কৰি যদি নিজৰ হাতেদি আপোনালোকে কষ্ট কৰি দানাবিলাক খুৱায়, তেতিয়াহ'লে বেমাৰ লগা মুৰ্গীবিলাকো নিশ্চয় ভাল হ'ব। সৰু চিৰিঞ্জ 1-2টা নহ'ব পাৰে ভাল, কাৰণ যিবিলাক বেছি চিৰিয়াছ, যিবিলাকৰ বেমাৰটো বেছি চিৰিয়াছ হৈ যায়, তেওঁলোকে হয়তো সেইবিলাক মুৰ্গীৰ ভাল নহ'বও পাৰে। গতিকে সেইকাৰণে কৈ আছোঁ যে আপোনালোকে যেতিয়াই লক্ষণবিলাক দেখা পায়, চিমটমছবিলাক ইমিডিয়েট তেওঁলোকক চেক কৰক। যেতিয়া বেছিক একেবাৰে চিৰিয়াছ হৈ যায়, একো খাব নোৱাৰে, মাথাটো দাঙিব নোৱাৰে, তেতিয়া তাৰ আশাটো আপোনালোকে আশা কৰি লাভ নাই, সেইটো নাবাচিব পাৰে। কিন্তু যেতিয়া 1 দিন বা 2 দিন হৈছে, আপোনালোকে চিমটমছবিলাক দেখা পাইছে, এনেকুৱা বেমাৰ লাগিছে, বেমাৰ হৈ আছে, তেতিয়া আপোনালোকে এইটো মেডিচিন ব্যৱহাৰ কৰক, ভাল হ'ব। গতিকে বন্ধুসকল, আজিলৈ ইমানে। যদি আজিৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।